फैगौ 2024 मायथाइनि 7, 8 आरो 9 जानुवारि खालाराव सनितपुर जिल्लानि थेलामारायाव जानो गोनां दुलाराय बाथौ गौथुमनि 13 बोसोरारि जथुम्मानि बायदि बिथिंनि हाबा मावनाया गोख्रोङै सोलिगासिनो। मख'जाथावदि जानो गोनां बाथौ गौथुमनि बे जथुम्मानि जोबथा सान अदेबानि 9 जानुवारि खालारखालि भारत हादरनि नखर मन्त्रि अमित शाहआ नुजाथिफैगोन होनना बानजाय आफादनिफ्राय मिथिहोदों। बेबायदि समावनो बर'फोरनि गुदि धोरोम बाथौ सिबियारिफोरनि बे जथुम्मा जानो गोनां जायगाखौ दिनै सनितपुर जिल्लानि जिल्ला बेंगिरि देबकुमार मिश्रा आरो बरसला बियाबनि एमएलए गणेश लिम्बुआ नायगिदिंफैनानै खौरां बिजोङाव ओरैबायदि बुङो। মই আজি আসলতে চাবলৈ আহিলোঁ। আজি প্ৰথমবাৰ মই ইয়াতে আহিছোঁ, কাৰণ ইয়াৰ আগতে যিটো ইয়াত ভিজিট হৈছিলে সেইটোত মই নাছিলোঁ। আৰু ইয়াতে যিটো আমাৰ 7, 8, 9 জানুৱাৰী অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু ইয়াতে আমি সকলোৱে আশা কৰিছোঁ যে ইয়াত হয়তো আমাৰ ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অহা কথা আছে। গতিকে এই প্ৰাৰম্ভিক প্ৰস্তুতি কেনেকৈ হ'ব, আমাৰ ইয়াতে ৰাস্তা কোনখিনি কৰিব লাগিব, তাৰপিছত হেলিপেড দৰকাৰ হ'ব পাৰে, তেতিয়া টেম্পৰাৰী হেলিপেড ক'ত হ'ব, আৰু ইয়াতে যিখিনি গোটেই সমগ্ৰ গাঁৱৰ ৰাইজে যেতিয়া কাম কৰি আছে, গতিকে তেওঁলোকৰ কি কি অসুবিধা আছে বা কি কি অসুবিধা, সেই গোটেইখিনি চোৱাৰ কাৰণে আমি আচলতে ইয়াতে আহিছিলোঁ। আৰু আমি আশা কৰিছোঁ এইকেইটা দিনৰ ভিতৰত গোটেইখিনি প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব, আৰু আমি মানে এনেকুৱা এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হ'ম বুলি ভাবিছোঁ। স্যার, ইয়াত বাথৌ মহাসভা হ'বলৈ গৈ আছে আৰু ইয়াত প্ৰস্তুতি চলাই আছে, স্যাৰ কি ক'ব? হয়, আপোনালোকে দেখিছেই ইয়াতে জিলা বিভাগৰ আয়ুক্ত মহোদয় উপস্থিত আছে, আৰু ময়ো আহিছোঁ আৰু কেইবাবাৰো আহিছোঁ। আমাৰ মাননীয় আমাৰ মন্ত্ৰী মহোদয় অশোক সিংহালজি ডাঙৰীয়াও আহিছে। আমি ইয়াত অহা 7, 8, 9 নেকি, এই 3 দিন 4 দিনীয়া কাৰ্যসূচী হ'ব, আৰু সেই কাৰ্যসূচীত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীও থাকিব, লগতে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীও আহিব বুলি ইতিমধ্যে আমাক কমিটিয়ে জনাইছে। সেইকাৰণে ইয়াৰ বিশাল প্ৰস্তুতি হ'ব। 1-2 লাখ মানুহ ডেলিগেট থকাৰ ব্যৱস্থা হ'ব, আৰু এনেধৰণৰ এক প্ৰস্তুতি চলাই থকা হৈছে যাতে এই মানে আহি থকা যিমান বাহিৰৰ যিসকল ডেলিগেট আছে তেওঁলোকক যাতে কোনো ধৰণৰ মানে বেয়া এক্সপেৰিয়েঞ্চ যাতে নহয়, তেওঁলোকক যাতে ভাল লাগে, ঠাইখনত আহি চাই চব ভাল লাগে, প্ৰস্তুতি এনেধৰণে চলাই থকা হৈছে। পাব্লিক গেট আছে বুলি আহি আছে, এইখন গেট হয়, মানে ৰাস্তাটো এনেকৈ হ'ব। আৰু আমি VVIPৰ কাৰণে কৰিলে ভাল বুলি ভাবিছোঁ। এইটো পৰিব, এইটো কোনটো ৰাস্তা? এইটো কাৱৈমাৰীৰ পৰা আহিছে স্যাৰ, এটা ৰাস্তা। কাৱৈমাৰী এইটো আমাৰ ঠেলামৰা, এনেকৈ ঠেলামাৰী ফালে যে আহে, ঠেলামাৰীতে NH থাকে। আৰু আমি বিচৰা ৰাস্তাত মানে এইটো চাইডৰ পৰা আমাৰ আহিব ৰাস্তা, এইটো বৰগাঁও হৈ বৰগাঁও এইফালে সোমালে CC ব্লক ৰোড আছে, এইটো সোমাই আপোনাৰ ইয়াত সোমাই যাব। মানে কেঁচাটো ক'ৰ পৰা আছে? কেঁচাটো ইয়াৰ পৰা কেঁচা, ইয়াৰ পৰা আছে, ইয়াৰ পৰা কেঁচা, ইয়ালৈকে ইয়ালৈকে ন? হয় হয়। আৰু 125